ওলাইছোঁ বাৰীলে, কিন্তু বাৰীলে বহুত দিন যোৱা নাই, সেইকাৰণে বাৰীলে ওলাইছোঁ। এয়া বেগ চেগ লৈ ওলাইছোঁ দেই। এইফালে ওলাইছে আমাৰ কিচু, এইটো কিচু দেই, আৰু এইফালে আমাৰ ভাইটো, আৰু এইফালে মানুহজন। এইফালে চাই দিয়া। এতিয়া আজি ধুনীয়াকৈ ব্লগ এটা কৰিম দিয়া, আপোনালোকক দেখাম। আমাৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, আৰু এইখন ফটো মোৰ। এতিয়া আমি গাড়ীত উঠি যাব লাগিব, বাৰীখন বহুত দূৰত আছে। গাড়ী চাবিটো ক'ত থলা? আহা, গাড়ীত উঠি লওঁ আমি। এই সৰুখনকে লৈ যাওঁ। এইটো আমাৰ ঘৰৰ ৰাস্তা। এইফালে সোণাৰী যায়, ডিব্ৰুগড় যাব পাৰে। এইফালে হাতে খেতি নামৰূপ, ইয়াতে আমাৰ ঘৰটো আছে। ব'লা ব'লা, উঠি লওঁ। মোনা ল'লোঁ, ব'লা। এইটো মোনা লৈ লৈছোঁ, এক বেগ আজি শাক আনিমগৈ। চলো, বাৰী ৰাস্তাটো দেখাওঁ আকৌ, কিমান হাবি। সেইটো এইফালে দিচাং নদীখন আছে। আগতে আমি পূৰা গা ধুওঁ ইয়াত, সাঁতুৰি সাঁতুৰি। এইবোৰ বাগান ধুনীয়াকৈ এইখিনিতে। এইবোৰ আগতে আমি দৌৰ মাৰি যাওঁ। এইবোৰ আমাৰ বাগানবোৰ, এইবোৰ এই হাবিটো বাগান আছে। এইডোখৰ আমাৰ বাগান দেখোঁ হয় নাই? আমাৰ দেখোন কোনডোখৰ? সেই ইফালে আছে, পিছফালে আছে আমাৰ বাগান। বা এইবোৰ ঘৰ চব বনালেও চাচোন, কিমান দিন যোৱা নাই। এইখন বিলখন ফিচাৰী বনাব লাগে। এইকেইটা অমৰা এজোপা আছিলে, আগতে খুব দৌৰ মাৰো নহয় ইয়াত। অমৰা যে সোনকালে আহে নহয়, সিয়ে মানে এটা পাব, সেইকাৰণে পূৰা দৌৰ মাৰো মানে। এইডোখৰতে অমৰা গছজোপা আছিলে, এইডোখৰতে আছে নাই এতিয়া অমৰা গছজোপা? নাই ন? এইবোৰ পূৰা বিল আছিলে আগতে, আমি এইবোৰত জাকৈ মাৰোঁ। এতিয়া ফিচাৰী কৰিব লাগে। এইবোৰ খেতি, এইবোৰ কবি খেতি। সেইফালে দিচাংখন আছে, এইবোৰ কবি খেতি কৰিছে। এইবিলাক কবি কাটি আছে। এইবিলাক ব'ল বৰ্ডৰ ঘৰলৈ যাওঁ। এইবিলাক পূৰা কবি মানে ইয়াৰ পৰাই পূৰা উঠাইছে গাড়ীত। এইবোৰ তিতা ফুলকে আমাৰ তাত বিকা মেলা কৰে নেকি কিবা এনেকুৱাবোৰ। সেইবোৰ সেই হাবি তিতা ফুলখনকে দিয়েগৈ হ'বলা। সেইবিলাক এতিয়া ব'লক আপোনালোকক বাৰী দেখাম আমাৰ। এইবোৰ আগতে পূৰা ৰুওঁ নহয়, কোনে কিমান ৰুব পাৰে মানে, ককাইহঁতৰ লগত আহি ৰুওঁ। কিমান বছৰ মূৰত আহিছোঁ দেই। আমাৰ খেতিবোৰ এতিয়া বেলেগে কৰে, আমি কৰিবলৈ ক'ত আৰু এতিয়া। মানুহে নাই কৰিবলৈ, মাটি থাকিলেও মানুহ নাই কৰিবলৈ। এইবোৰ ফুলকবি। এইটো যে আগতে আমি সৰু হৈ থাকোঁতে এনেকুৱা ভয় লাগে নহয়, এইটো জান হয়। এইটো একদম পূৰা দিচাঙত পৰিছেগৈ ন? এইটো পূৰা দিচাঙত পৰিছেগৈ। এইটো হৈছে, এইটো কি বুলি কয়, জান বুলি নকয় জানো? ঘুগুৰা বুলি কয় এইটো দেই। এইটো আমাৰ একদম আগতে ইমান ভয় লাগিছিলে নহয়, আমি সৰু হৈ থাকোঁতে পাওঁতে। এতিয়া এইবোৰ এনেকুৱা কৰি দিছে, এনেকৈ আহিবলগীয়া কৰিছে। আজি বছৰ মূৰত তাৰমানে বাৰীলৈ আহিছোঁ দেই বড়ো। ইমান ধুনীয়া হৈছে নহয়, একদম বেলেগ ধুনীয়া লাগিছে। এতিয়া এইবোৰ হৈ আছে, ডাঙৰবোৰ কাটিলে ন? ইফালেও এখন আছে নহয় ডাঙৰকৈ। আগতে আমি পুলি ৰুওঁ আকৌ, আমি পূৰা পুলি ৰুওঁ নহয় আগতে। কোনে কিমান ৰুব পাৰে, খুলুং খুলুং কৰি দিয়া। কবি কাটি আছে, ইমান ধুনীয়াকৈ খেতি কৰিছে ন? এতিয়া নবৌহঁতে ইয়াত আছে আকৌ। আমি এতিয়া গ'লোগৈ আৰু, এতিয়া নবৌ এতিয়া একদম ডুমডুমাৰ পৰা আহি ইয়াত পূৰা মানে ধুনীয়াকৈ ইয়াত কবি খেতি উপভোগ কৰি আছেহি আৰু। এইবিলাক এইবিলাক কবি পূৰা কাটি আছে চাওকচোন বাৰু। এই হাবিখনৰ ইফালেও এখন বাৰী আছে। এইবিলাক বহুত খেতি কৰে ইয়াত।
এইবিলাক এইবোৰ কোনো মানে ৰাসায়ন হেৰি দিয়া নাই আৰু ন, সাৰ চাৰ দিয়া নাই, পূৰা ছাগলী গু দি পিনি কৰিছে। এইজন আমাৰ ককাইদেৱে কৰিছে। এইজন কেনেকৈ কৈছে কৈ দিয়ক, কৈ দিয়ক। ছাগলী গু আৰু ব্ৰইলাৰ গু দি মিছল কৰি পিনে দুটা দিয়া হৈছে। এতিয়া মেডিচিনো দিয়া নাই কাৰণে এইবোৰ অকণো মানে বেয়া নহয় আৰু হয় নাই খেতিবোৰ। আপুনি এসপ্তাহ দিন থৈ দিলেও মোৰ ফুলকবি অকণো বেয়া নহয়। আৰু পাতটো মই ছাগলীক খুৱাওঁ। ছাগলীক প্ৰায় 70-80টামান আছে ছাগলী, তেহেঁতৰ কাৰণে কৰা হৈছে। দুইটা বস্তুৱে হৈছে। এতিয়া ৰেটটো ধৰ 25কৈ হ'লচেলাৰ দি থকা হৈছে। সেইখিনিয়ে আৰু বহুত ভাল। এইবোৰ খালে মানে আকৌ পেটৰ গণ্ডগোল নকৰে কিন্তু দেই, হয় নাই আগতে কওকচোন। পূৰা এইটো বস্তু এনেকৈ কাটিব লাগিব, যি টি কাটিলে নহ'ব। এনেকৈ কাটিব লাগিব। আলু, এইখিনি পূৰা আলু। এইবোৰ ওলকবি, ইয়াত মানে ফুলকবি, ওলকবি, বন্ধাকবি, এইফালে পিঁয়াজ। এইখিনি হেৰি হয়, নহৰু হয় এইখিনি। এইবোৰ চব নহৰু। নবৌ আমি সেই নদী কিনাৰলৈ যাওঁ। এইফালে লাই, মূলা, এই মূলা চোলাবোৰ নাখায়, এইবোৰ চব মানে গাহৰিহে দিয়ে। এইফালে আমি যাম এতিয়া নদী কিনাৰলৈ। এইবোৰ কণবিলাহী, বহুত এইবোৰ আছে কণবিলাহী। এইবাৰ এইফালে জীৱন হাকুত পাৰ হ'ব লাগিব, এইটোৱে বৰ ডাঙৰ কথা। বৰ ভয় লাগে দেই। পৰিলে ধৰিবি দেই ভাই। নাহিবি নাই, এটা এটাকৈ উঠ। ইমান খাল, এইটোত পূৰা মাছ আহে, নদীৰ পৰা মাছ আহে আকৌ বিলখনলৈ। আগতে সৰুতে এইবোৰ পূৰা মানে দৌৰ মাৰো নহয় আমি। এইখিনি পূৰা আলু কৰিছে। আলু কোনফালে যাব লাগিব ভাইটো? এইটো কি কচু বুলি কয় আগতে? শিল কচু। এইবোৰ নিওঁ নহয়, কিমান বছৰ দিন এইফালে অহা নাই। আমাৰ এতিয়া মাটি থাকিলেও এতিয়া বেলেগে কৰিছে খেতি, এইবিলাক আমি খাবলৈ পাওঁ। এতিয়া গোটেইবোৰ আমাৰ ককাই ভাই কৰিছে খেতি। একদম যিমান আপোনালোকে দেখিছে যে এইবোৰ চব আমাৰ ককাই ভাইবিলাকে কৰিছে। আমি চব্জি কিনি খাব নালাগে ইয়াত। এইবিলাক সেইফালে আমাৰ মানুহজনে তাত আছেগৈ গৈ। এই যাচোন ইমান ধুনীয়া লাই, বাপৰে ইমান ফুলৰ নিচিনা লাগিছে লাইজোপা, বহুত ধুনীয়া লাগিছে কিন্তু। আমাৰ মিষ্টাৰ পুৰা আছে, এইটো বাৰী ৰভা। আজি ইয়াতে খানা খোৱাৰ কথা আছিলে, কিন্তু টাইমটো নহ'ল, এইফালে মাছ ধৰি থকা হ'ল যে, সেইটো কাৰণে। এইখন মই দেখামগৈ, আমাৰ দিচাং নদী দেখামগৈ দেই আপোনালোকক, ৰ'ব। এইখন নদীত আপোনালোকে এতিয়া বিশ্বাস নকৰিব, এই নদীখন মই সাঁতুৰি পাৰ হৈছিলোঁ আগতে, ছোৱালীতে যে। আমি আহোঁ আৰু 5জনী 6জনী আহোঁ খুৰীদেউহঁতৰ লগত, কেতিয়াবা গা ধুবলৈ আহোঁ, কাপোৰ কানি ধুবলৈ আহোঁ। তেতিয়া পূৰা মানে এই নদীখনত সাঁতুৰি পাৰ হওঁ। ইফালে আমি পূৰা পিলপিলি খেলোঁ। এইখন নদী চাওক, এইখন দিচাং নদী। পূৰা মানে ইয়াৰ পৰা হয়, ইয়াত দেখিছে নহয়, আধাটো এই ছাঁটো পৰি আছে যে, তালৈকে আমি সাঁতুৰি যাব লাগে। এইডোখৰ মানে দ, ইডোখৰ অলপ বাম হয়। তাৰপৰা ইফালে গৈ আমি পূৰা পিলপিলি খেলোঁ মানে। এইবোৰ এইডোখৰ দিচাং নদী বুলি কয়। পূৰা সাঁতোৰ মানে, এতিয়া আপোনালোকে বিশ্বাসেই নকৰিব কথাষাৰ। এইখন নাও এখন আছে। এইখিনি আলু, এইবোৰ আলু কৰিছে। ইয়াত মানে ভাগ ভাগ আছে চব। এইটো মালিকটো, এইটো মালিকটো, ইয়াৰ মালিক এইটো, চব বেলেগ বেলেগ ইয়াত খেতি পূৰা। এইখিনি কি আছে বা? এইখিনি বেঙেনা। আমাৰ আছে, ভাইটিহঁতৰ আছে, চবৰে মানে আমাৰ গোটেই ককাই ভাইবোৰে ইয়াতে মানে খেতি কৰা আছে। এইবিলাক বেঙেনা আছে। ইফালে সেইখন দেখিছে নহয়,
এই ইয়াতে তামোলৰ গছখিনি আছে যে সেইফালে আমাৰ তাতো আছে, এপোৰামান আছে তাত। খালি বেলেগে কৰিছে খেতি, আমি নাই কৰা, আমাক খাবলৈহে দিয়ে। আমাৰ কৰিবলৈ মানুহ নাই শাক পাচলি কৰিবলৈ। সেই বোলো ইমান ধুনীয়াকৈ ৰুইছে। এইফালে বেঙেনা দিছে আৰু এইফালে লাই শাক দিছে। আৰু এইবোৰ লাই শাক। আৰু এফালে মটৰ, কি লাগিব চব্জি সকলোবিলাক আছে। তাৰ মাজে মাজে আকৌ এইবিলাক ৰঙালাও দিছে। এইবিলাক বেঙেনা লাগিছে, এইবোৰ বেঙেনা লাগিছে। এইবিলাক বেঙেনা লাগিছে। কবি পুলি আছে, পিছত ৰুব। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব। বাই বাই।